সেডো নিউজ 7 লৈ স্বাগতম জনাইছোঁ মই সঞ্জয় লাহা। আজি আমি ইয়াত বিশেষ এটা কাৰণত উপস্থিত হৈছোঁ। ৰানিং মাহত অৰ্থাৎ চলিত মাহত 2 অক্টোবৰৰ পৰা 6 অক্টোবৰলৈ আমি এটা ফটো কম্পিটিশ্যন পাতিছিলোঁ, অৰ্থাৎ শাৰদ উৎসৱ ফটো কম্পিটিশ্যন, ফটো প্ৰতিযোগিতা। আমাৰ সেডো নিউজ 7 পৰিয়ালৰ তৰফৰ পৰা এই প্ৰতিযোগিতা পতা হৈছিলে। তাত 700তকৈ অধিক ফটো আমাৰ ইয়ালৈ আহিছিলে, কিন্তু আমি মাত্ৰ 110টাহে ফটো আপলোড কৰিব পাৰিছিলোঁ। তাৰো বিশেষ কিছুমান কাৰণ আছিল যে আমি যিবিলাক নিয়ম নীতি বান্ধি দিছিলোঁ, যে প্ৰথমতে হ'ল ফটোটো মাৰ্জিত হ'ব লাগিব, দ্বিতীয়তে আছিলে যে আমাৰ পেজখন লাইক আৰু ফ'ল' কৰিব লাগিব। কিন্তু বহুতে আমালৈ ফটো পঠিয়াইছিল, কিন্তু লাইক আৰু ফ'ল' কৰা নাছিল বা মাৰ্জিত ফটো নাছিল। তাৰ কাৰণে আমি সম্পূৰ্ণ ফটোবিলাক আপলোড কৰিব নোৱাৰিলোঁ, বহুত দুখিত আছিলোঁ। হয়, অৱশেষত আমি 5 তাৰিখ অৰ্থাৎ 6 তাৰিখ দুপৰীয়া 12 বজাত আমি এটা ছফ্টৱেৰত পৰা এই ফটোখিনি আপলোড কৰিছিলোঁ। যে যিটো ফটোখিনি আপলোড কৰা মানে কি, যদি আপুনি যদি ফেকভাৱে যদি কৰিছে, ফেকভাৱে যদি ফটোখিনিক শ্বেয়াৰ কৰিছে বা লাইক কৰিছে বা ভুলবশতঃ কিবা কাৰণত যদি কৰিছে, কিন্তু আমাৰ সেই ছফ্টৱেৰটোত হিচাপ নাহে। আমি এনেকৈ লাষ্টত অৰ্থাৎ 6 তাৰিখ ৰাতিপুৱা আমি এই হিচাপটো কৰিব পাৰিছিলোঁ, আৰু 8 তাৰিখ ৰাতিপুৱাই আমি তাৰ এটা নিৰ্ণয় ওলাইছিলোঁ। আৰু তাত আমি গৈ পাইছিলোঁ, আমি 4জন ব্যক্তিক চিলেকশ্যন কৰিছিলোঁ। যিহেতু আমি তাত দিছিলোঁ 2জন ব্যক্তিক আমি চিলেকশ্যন কৰিম, যে ফাৰ্ষ্ট আৰু ছেকেণ্ড। কিন্তু অৱশেষত আমাৰ পৰিয়ালৰ অৰ্থাৎ সেডো নিউজ 7 পৰিয়ালৰ অলপ সহানুভূতিৰ ফলত যে সান্তনা পুৰস্কাৰ হিচাপে আৰু 2জনক দিব লাগে, সেয়া আমি আৰু 2জনক বাছি লৈছিলোঁ। প্ৰথম পাইছিলে আমাৰ তাবাছুম কাইনাথ বুলি, তেওঁ বিল্লাল হুছেইনৰ কন্যা। তেওঁ পাইছিলে, আমি যেতিয়ালৈ চাইছিলোঁ তেতিয়ালৈকে 15,000 পইণ্ট আছিলে। ছেকেণ্ড আছিলে জামান আখতাৰ, তেওঁ পাইছিলে প্ৰায় 6,000তকৈ অধিক। থাৰ্ড পাইছিলোঁ আমি শ্বৰিফুল হুছেইনেও প্ৰায় 4,500তকৈ পইণ্ট পাইছিলে। আৰু তাৰপিছত পালোঁ মিণ্টু কুমাৰ মিত্ৰ, প্ৰায় 4,000 পইণ্ট আছিলে। হয়, আমি এনেকৈ প্ৰথম, দ্বিতীয় আৰু তৃতীয় নহয়, তেওঁলোকক আমি সান্তনা পুৰস্কাৰ হিচাপে 2জনক নিৰ্ণয় কৰিছিলোঁ। সেয়া আমি কথা দিছিলোঁ, কথা ৰাখিবলৈ ইয়াত উপস্থিত হৈছোঁ। যে আমি কৈছিলোঁ যে আমি যিদিনাখনেই ইয়াৰ ফলাফলটো ঘোষণা কৰিম, যে প্ৰথম প্ৰতিযোগীক যিজনে বিজয়ী হ'ব তেওঁক আমি 500 টকা দিম আৰু এটা মানপত্ৰ দিম। ইয়াত কিন্তু আমি অলপ বেলেগ কৰিছোঁ, যে আমি এটা লগত গামোচাও সংযোগ কৰিছোঁ। তেওঁলোকক আমি আজি লগে লগে সন্মানখিনি জনাবলৈ ইয়াত লৈ আহিছোঁ। আৰু আমাৰ যিজন বিজয়ী আছিলে, বিজয়ী হ'ল তাবাছুম কাইনাথ, তেখেতক এটা ফুলাম গামোচা, মানপত্ৰ আৰু ধনৰ টোপোলা যিটো 500 টকা, এইটোৰে সন্মানিত কৰিব আমাৰ চেনেলৰ উপদেষ্টা। আৰু সকলো সময়ত তেওঁক আমি পাওঁ শফিকুৰ ৰহমান, শংকৰদেৱ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ হয় আৰু আমাৰ চেনেলৰ উপদেষ্টা হয়। সকলো সময়তে তেওঁৰ সহযোগিতা পাইছিলোঁ। আৰু তেখেতক আমি অনুৰোধ জনাম যে ইয়াত যিজনে প্ৰথম প্ৰাইজ পাইছে তাবাছুম কাইনাথ, তেখেতক আমি এটা ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ এয়া মানপত্ৰ আৰু লগত নগদ ধনৰ এটা টোপোলা। হয়, এয়া হৈছে প্ৰথম পুৰস্কাৰ পোৱা তাবাছুম কাইনাথ, তেখেত আমাৰ বিল্লাল হুছেইনৰ কন্যা। দ্বিতীয় হৈছিল জামান আখতাৰ ৰাব্বানী, তেখেতক আমাৰ পুৰস্কাৰটো দিব আমাৰ এই সেডো নিউজ 7 পৰিয়ালৰ সম্পাদক আশৰাফুল ইছলাম। তেখেতক আমি দ্বিতীয় যিজন বিজয়ী, তেখেতক আমি পুৰস্কাৰখিনি দিবলৈ অনুৰোধ জনাইছোঁ। আৰু তেখেতে এটা পোনপ্ৰথমে গামোচাৰ এটা সম্বৰ্ধনা জনালে, আৰু এটা মানপত্ৰ আৰু নগদ ধনৰ টোপোলা। আৰু তৃতীয়জন আমাৰ, তেখেতক সৈতেও আমি চিনাকি কৰাই দিছোঁ। তেওঁ হৈছে মুবাৰক হুছেইন, আমাৰ চেনেলৰ কাৰ্যকাৰী সদস্য, আৰু সকলো সময়তে তেখেতক আমাৰ ওচৰত পাওঁ। আৰু এই সুযোগতো তেখেতকো আমি যিজন আমি সান্তনা পুৰস্কাৰ হিচাপে ঘোষিত কৰা মিণ্টু কুমাৰ মিত্ৰক এটা ফুলাম গামোচা আৰু মানপত্ৰ আৰু এটা নগদ ধনৰ টোপোলাও আছে লগতে দিয়া। আৰু এজন আছে আমাৰ সৈতে স্বপন কুমাৰ দাস, তেখেতক অলপ পৰিচয় কৰাই দিছোঁ। এনি টাইম আমাৰ লগতে থাকে, সেডো নিউজ 7 পৰিয়ালক সহায় সহযোগিতা আগবঢ়ায়। তেখেতক আমি শ্বৰিফুল হুছেইনক এটা ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ, লগতে মানপত্ৰ আৰু নগদ ধনৰ টোপোলাও।
আৰু এজনক আমি সন্মান জনাবলৈ এইবাৰ এই মুহূৰ্তত বিচাৰিছে তেওঁ হৈছে আজিৰ বিজয়ী তাবাচুম কাইনাতৰ পিতৃ বিলাল হুছেইন তেখেতক আমাৰ সেডো নিউজ 7 পৰিয়ালৰ এজন সদস্য সুব্ৰত ডেকাই এটা ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব হয় আমি দুইজনৰ লগতে কিছুমান কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে আমি সুধিছোঁ আজিৰ বিজয়ী কণমানি মৰম লগা ছোৱালীজনীক তোমাৰ কেনেকুৱা লাগিছে আজি প্ৰাইজটো পাই ভাল লাগিছে আৰু এনেকুৱা এই চেনেলটো চোৱা তুমি মোবাইলত চোৱা হয় চোৱা হয় আৰু এনেকুৱা কম্পিটিশ্যন পাতিব লাগে হয় আচ্ছা ঠিক আছে হয় এয়া আছিলে আজিৰ বিজয়ী আৰু তেওঁৰ যিজন দেউতাক আছে দেউতাকৰ সৈতে আমি কথা পাতিম অলপ হয় পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ সৰু সুৰা হ'লেও আমি এটা কম্পিটিশ্যন পাতিছিলোঁ আৰু আপোনাৰ ছোৱালীজনী ইয়াতে বিজয়ী হৈছে আপোনাৰ মনোভাৱটো কি আজি খুব ভাল লাগি আছে আমি বহুত সুখী আনন্দিত হৈছোঁ যে আপোনালোকৰ চেনেলৰ যোগেদি সেডো নিউজ 7ৰ চেনেলৰ যোগেদি এনেকুৱা এটা সুন্দৰ ফটো প্ৰতিযোগিতা পাতিছে মানে পাতি আমাৰ যিবিলাক সেডো নিউজৰ ৰাইজ আছে বা আমাৰ পাব্লিক আছে তেখেতসকলক যি মনোৰঞ্জন দিছে তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে যাতে পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ প্ৰতিযোগিতা ঈদত হওক পূজাত হওক ক'ৰবাত এনেকুৱা ধৰণৰ প্ৰতিযোগিতা পাতে এই প্ৰতিযোগিতাৰ যোগেদি ল'ৰা ছোৱালীবিলাক মনোৰঞ্জনমুখী হয় আৰু এই চেনেলটোৰ প্ৰতি কি উৎসাহ বাঢ়ে ছাবস্ক্ৰাইবাৰৰ বাবে ফলোৱাৰো বাঢ়ে আৰু এই চেনেলটোৰ প্ৰতি জনপ্ৰিয়তা বৃদ্ধি হয় মই আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত আপোনালোকে এনেকুৱা ধৰণৰ প্ৰতিযোগিতা পাতিব বুলি এটা বাক্যত ক'ব সেডো নিউজ 7 কি বুলি ভাবে কেনেকুৱা লাগে আপোনাৰ এটা সঁচা কথা আপুনি আগৰ পৰাই জানে দেখোন মই সদায় সেডো নিউজ চেনেলক ভাল পাওঁ আৰু যিকোনো নিউজ যদি মোৰ কৰিব লাগে প্ৰথম সেডো নিউজ সেইকাৰণে মই আহ্বান জনাইছোঁ প্ৰতিগৰাকী ৰাইজক যে আপোনালোকে যদি নিৰপেক্ষ নিউজ চাব বিচাৰে তেতিয়াহ'লে সেডো নিউজ চাওক সেডো নিউজ 7 আৰু ইয়াৰ লগতে মই সেডো নিউজৰ যিজন হেৰি আছে মানে কি বুলি ক'ম মালিক আছে সঞ্জয় লাহা তেখেতকো ধন্যবাদ দিছোঁ আৰু লগতে আজি মই যিখন বিদ্যালয় শংকৰদেৱ জাতীয় বিদ্যালয়ত আহিছোঁ এই জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক বা প্ৰিন্সিপাল শফিক ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ এনেকুৱা এটা প্লেটফৰ্ম আমাক দিছে আৰু এনেকুৱা সুন্দৰ স্কুল বহুতো পুৰণা স্কুল এই স্কুলত আহি আমি অভিভূত হৈছোঁ ইয়াৰ ডিচিপ্লিন চাই আমাৰ খুবেই ভাল লাগিছে গতিকে তেওঁৰ আমি ভৱিষ্যত সুস্বাস্থ্য আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আচ্ছা আমি ইয়াৰ লগতে বাহিৰেও এটা বাহিৰা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ যেহেতু পঞ্চায়ত নিৰ্বাচন সমাগত আমি বাহিৰত আপোনাৰ নামটো সভাপতি হিচাপে বহুত মানুহৰ মুখত শুনিছোঁ এই সম্পৰ্কত আপুনি কি কয় চাওক আপুনি বহুত ক্ৰিটিকেল কুৱেশ্যন কৰিছে পঞ্চায়ত ইলেকশ্যন এতিয়া বহুত দূৰত মানুহৰ মানুহ বেমাৰ অসুস্থ মৃত্যুৰ বহুত কথা থাকে এতিয়া পঞ্চায়ত ইলেকশ্যন এতিয়া প্ৰতিটো ৰাইজৰে অধিকাৰ আছে বা প্ৰতিটো মানুহৰে গণতান্ত্ৰিক দেশ প্ৰতিটো মানুহৰে অধিকাৰ আছে ইলেকশ্যন খেলাত মই আপোনালোকক এক কথাত উত্তৰ দিওঁ যদি মই সুস্থ থাকোঁ আল্লাই বচাই ৰাখে ৰাইজে যদি বিচাৰে ৰাইজে বিচাৰিব লাগিব ৰাইজে যদি বিচাৰে মই প্ৰেচিডেণ্ট খেলিম কিন্তু ৰাইজে বিচাৰিব লাগিব ৰাইজে যদি নিবিচাৰে মোৰ এইটো খেলাৰ প্ৰতি মোৰ ইমান ইচ্ছা নাই কিন্তু আপোনালোকে যদি তেনেকুৱা ফিডবেক দিয়ে তেতিয়াহ'লে মই খেলিম নিশ্চয় ঠিক আছে ধন্যবাদ হয় আমি আৰু এজনৰ সৈতে কথা পাতিব চেষ্টা কৰিম আজিৰ এই প্ৰতিযোগিতাৰ দ্বিতীয়গৰাকী বিজেতা জামান আখতাৰ তেখেতৰ সৈতে আমি কথা পাতিম জামান আখতাৰ ৰাব্বানী তোমাৰ কেনেকুৱা লাগিছে মোৰ একদম ভাল লাগিছে হয় প্ৰতিযোগিতা খেলি আমাৰ চেনেলত পোনপ্ৰথমে মোৰ নমস্কাৰ মানে মোৰ তৰফৰ পৰা সেডো নিউজ 7লৈ অশেষ ধন্যবাদ আগন্তুক দিনলৈ যাতে এই খেলবোৰ আমি উপভোগ কৰিব পাৰোঁ আৰু আমাৰ এই সেডো নিউজ 7 যাতে সবাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰে এইখিনিয়ে ক'লোঁ ঠিক আছে ধন্যবাদ হয় ধন্যবাদ আমি আন এজনৰ সৈতে অলপ কথা পাতিম তেওঁ হৈছে আজিৰ ইয়াতে সান্তনা পুৰস্কাৰ বিজেতা শ্বৰিফুল হুছেইন তোমাৰ কেনেকুৱা লাগিছে ছাৰ খুব ভালেই লাগিছে পোনপ্ৰথমে সেডো নিউজ চেনেলৰ পৰিয়ালবৰ্গলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ প্ৰথমবাৰৰ বাবে সেডো নিউজ চেনেলৰ এনেকুৱা ফটো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মই খুবেই ভাল লাগিছে অনাগত দিনত এনেকুৱা এই ফটো প্ৰতিযোগিতা পাম বুলি আশা কৰিলোঁ আচ্ছা ঠিক আছে ধন্যবাদ হয় আমাৰ সৈতে আমাৰ নিউজ চেনেলৰ সম্পাদক আছে সম্পাদকৰ সৈতে দুই এটা কথা পাতিব চেষ্টা কৰিম আপোনাৰ ধন্যবাদ হয় এটা কম্পিটিশ্যন পাতিছিলে ৰাইজৰ সহানুভূতি বহুত পাইছে
এতিয়া কি ক'ব আৰু এই সম্পৰ্কত কি ক'ব? আমাৰ চেডো নিউজ 7 চেনেলৰ যিটো শাৰদীয় প্ৰতিযোগিতা পাতিছিলোঁ তাতে যিসকল সন্মানীয় প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে আমি সকলোকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈ আমাক সহায় সহযোগিতা আগবঢ়াব। ভৱিষ্যতে আমি ইয়াতকৈ আৰু ডাঙৰ পুৰস্কাৰেৰে মানে প্ৰতিযোগিতা পাতিবলৈ চেষ্টা কৰিম আৰু সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আমাক আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ। ঠিক আছে, ধন্যবাদ। হয়, সঁচাকৈয়ে এটা কথা আজি ইয়াত আমি চবকে পুৰস্কৃত কৰি ভাল লাগিছে আৰু যিসকলক আমি পুৰস্কৃত কৰিব পৰা নাই তেওঁলোকক আমি মন বেয়া কৰিবলৈ নকৰিবলৈ অনুৰোধ জনাইছোঁ। তাৰমানে ছেকেণ্ড টাইম আপোনালোকেও সুযোগ পাব আৰু আমি এই মত আৰু এজনৰ সৈতে কথা পাতিব চেষ্টা কৰিম। তেওঁ হৈছে আমাৰ উপদেষ্টা, চেডো নিউজ 7ৰ উপদেষ্টাৰ সৈতে আমি কথা পাতিম। আজি আমি পুৰস্কৃত কেইগৰাকীক বিজয়ী কৰিছোঁ, পুৰস্কাৰ প্ৰদান কৰিছোঁ। আপোনাৰ অনুভৱ কেনেকুৱা উপদেষ্টা যিহেতু আপুনি চেডো নিউজ 7? খুবেই ভাল লাগিছে। কিন্তু এই ধৰণৰ প্ৰতিযোগিতা আমাৰ মাজত থাকিব লাগে। মাত্ৰ ফটোই নহয়, আমাৰ সাধাৰণ জ্ঞানৰ প্ৰতিযোগিতা থাকিব লাগিব। তাৰপিছত ল'ৰা ছোৱালীৰ মাজত কেনেকৈ আমি প্ৰতিযোগিতা আনিব পাৰি সেই বিষয়ে আমি অলপ চিন্তা চৰ্চা কৰিব লাগিব, যাতে আমাৰ বৰ্তমান সময়ত যিসকল ল'ৰা ছোৱালী উঠি আহিছে সিহঁতৰ মনৰ ভিতৰত যাতে এটা প্ৰতিযোগিতামূলক ভাৱ থাকে। এই ভাৱটো আনাৰ কাৰণে আমি অলপ চেষ্টা কৰিব লাগিব আৰু চেডো নিউজ 7ক ধন্যবাদ দিম যে এই ধৰণৰ প্ৰতিযোগিতা পাতি আমাৰ ৰাইজৰ মাজত, আমাৰ ল'ৰা ছোৱালীৰ মাজত, আমাৰ সমাজৰ মাজত এটা ধুনীয়া উৎসাহ আনি দিব পাৰিছে। তাৰ বাবে চেডো নিউজ 7লৈ চিৰকৃতজ্ঞ আৰু ধন্যবাদ জনাম। আৰু চেডো নিউজ 7এ যেনেকৈ নিৰপেক্ষ নিউজ তুলি দাঙি ধৰি আছে আমাৰ ৰাইজৰ মাজত, এই ধৰণে যাতে নিউজবিলাক দি থাকিব পাৰে, আমি যাতে পাই থাকিব পাৰোঁ তাৰে কামনা কৰিছোঁ। ধন্যবাদ। ঠিক আছে, ধন্যবাদ। হয়, আমি আকৌ আৰু অলপ কথা পাতিব চেষ্টা কৰিম। কণমানি আজিৰ এই শাৰদোৎসৱ ফটো কম্পিটিশ্যনৰ বিজেতা, তোমাৰ পৰা এফাকি গান শুনিব বিচাৰিছোঁ। এই মুহূৰ্তত অলপ গান এটা যিকোনো গান গাব পাৰা। गुरु में संसार समाया, उनका है आशीष पाया। प्रभु ने खुद से भी ऊंचा गुरु का है स्थान बताया। ये गुरुवर तो ज्ञान के सागर है, इनसे ही जन्नत है। ये गुरुवर तो ज्ञान के सागर है, इनसे ही जन्नत है। गुरु में संसार समाया, उनका है आशीष पाया। प्रभु ने खुद से भी ऊंचा गुरु का है स्थान बताया। ये गुरुवर तो ज्ञान के सागर है, इनसे ही जन्नत है। ধন্যবাদ, তোমাক ধন্যবাদ জনাইছোঁ। আৰু হাত চাপৰি এটা ভালকৈ হ'ব লাগে। আৰু কিবা ক'বা নেকি তুমি আমাক? কিবা ক'বা? কোৱা। Respected principal, respected media, respected parents and my dear friends, my name is Tabassum Kainat. I am in class 2. Today I am very happy, so lots of thanks my friends and media. Thank you. Thank you. সঁচাকৈ বহুত ভাল লাগিল। আজিও আমি প্ৰত্যেককে ভৱিষ্যতে মংগল কামনা কৰিছোঁ চেডো নিউজ 7ৰ পৰিয়ালৰ তৰফৰ পৰা। আৰু এনেকুৱা আপোনালোকৰ যদি সহায় সহযোগিতা সদায় থাকে, আমি এনেকুৱা প্ৰতিযোগিতা আৰু পাতিব চেষ্টা কৰিম। হয়, আপোনালোকে চাই থাকক চেডো নিউজ 7। মই সঞ্জয় লাহা আৰু মোৰ সৈতে আছিলে স্বপন কুমাৰ দাস। আপোনালোকে চাই আছে আপোনাৰ কোন চেনেল চেডো নিউজ 7।